Hello everyone, welcome to Sanisar Maths Academy. আজি আমি আৰম্ভ কৰিম সংখ্যাৰ ধাৰণা দ্বিতীয় খণ্ড। প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডত আমি সংখ্যাৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিলোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আজি আমি আৰম্ভ কৰিম যুগ্ম সংখ্যাৰ পৰা। যুগ্ম সংখ্যা কি হয়? এনেকুৱা যিমান সংখ্যা আছে যিবোৰ সংখ্যাক আমি 2ৰে ভাগ কৰাৰ পিছত আমি ভাগশেষ 0 পাওঁ। এই সংখ্যাবোৰক কোৱা হয় যুগ্ম সংখ্যা। তো ভাগশেষ 0 মানে কি? 2ৰে বিভাজ্য হ'ব লাগিব। তে বিভাজ্য মানে হৈছে যদি আমি 4ক 2ৰে হৰণ কৰোঁ ভাগশেষ আমি পাম 0। তো 4 হ'ব এটা যুগ্ম সংখ্যা। যদি আমি 7ক 2ৰে ভাগ কৰোঁ আমি পাম 2 3 গুণ 6। আমাৰ ভাগশেষ হয় 1। তো যেহেতু ভাগশেষ 0 নহয় গতিকে 7 যুগ্ম সংখ্যা নহয়। 7ক কোৱা হ'ব অযুগ্ম সংখ্যা। এই ধৰণৰ যিমান সংখ্যা আছে যিবোৰ সংখ্যা 2ৰে সম্পূৰ্ণৰূপে ভাগ যায় ভাগশেষ 0 হয় সেই সংখ্যাবোৰক কোৱা হয় যুগ্ম সংখ্যা। নেক্সট অযুগ্ম সংখ্যা। ইতিমধ্যে আলোচনা কৰিছোঁৱে যে যিবোৰ সংখ্যাক 2ৰে ভাগ কৰাৰ পিছত ভাগশেষ 0 নহয় সেই সংখ্যাবোৰক কোৱা হয় অযুগ্ম সংখ্যা। তো অযুগ্ম সংখ্যা কি হ'ব? যদি আমি লিখোঁ 3 5 7 এই সংখ্যাবোৰক যেতিয়া আমি 2ৰে ভাগ কৰোঁ এই ভাগশেষবোৰ সদায় 1 বাকী থাকে, 0 নহয়। গতিকে এই সংখ্যাবোৰ হৈছে অযুগ্ম সংখ্যা। গতিকে যুগ্ম সংখ্যা আৰম্ভ কৰাৰ পৰা হয়? যুগ্ম সংখ্যা আৰম্ভ হয় 2ৰ পৰা। 2 4 6 8 এই সংখ্যাবোৰ হৈছে যুগ্ম সংখ্যা। অযুগ্ম সংখ্যা আৰম্ভ হয় 1 3 5 7 1ৰ পৰা আৰম্ভ হয়। এই কুৱেশ্যন হ'ব পাৰে, দুটা কুৱেশ্যন হয়। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি আৰু আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি? আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ব 2 আৰু আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হ'ব 1। চ' আমাৰ নেক্সট টপিক হৈছে মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ বিষয়ে বিতংকৈ জানিবলৈ হ'লে আমি গুণিতক আৰু উৎপাদকৰ বিষয়ে জনাটো আৱশ্যক। এটা সংখ্যাৰ গুণিতক হৈছে সেই সংখ্যাটোৰ স্বাভাৱিক সংখ্যাৰ সৈতে পূৰণফল। অৰ্থাৎ যদি আমি কওঁ যে 2ৰ গুণিতক হ'ব 2ৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যাৰ পূৰণফল। যিমান স্বাভাৱিক সংখ্যা আছে যদি আমি 2ৰ সৈতে পূৰণ কৰোঁ সেই নিৰ্দিষ্ট সংখ্যাবোৰক কোৱা হ'ব 2ৰ গুণিতক। অৰ্থাৎ 2ৰ গুণিতক হ'ব 2 4 6 8 ইত্যাদি ইত্যাদি। তো এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো কি? যদি আমি 2ৰ কথা আলোচনা কৰোঁ 2ৰ গুণিতকটো আৰম্ভ হ'ব 2ৰ পৰা। গতিকে আটাইতকৈ সৰু গুণিতক কি হ'ব? 2 নিজেই। আৰু গুণিতকৰ কোনো শেষ নাই, গুণিতক কেতিয়াও শেষ নহয়। নেক্সট হৈছে উৎপাদক। চ' উৎপাদক হ'ল যে সংখ্যা এটা যিবোৰ সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায়, অৰ্থাৎ আমি ইয়াক বিভাজ্য বুলি কওঁ। উদাহৰণ 8ৰ উৎপাদক কি হ'ব? এতিয়া 8ত কি সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায়? প্ৰথম সংখ্যাটো হ'ব 1। 1 8ত সম্পূৰ্ণৰূপে হৰণ যায়। সম্পূৰ্ণৰূপে হৰণ যোৱাৰ অৰ্থটো হ'ল ভাগশেষ 0। নেক্সট কি আহিব? 2। 2 8ত সম্পূৰ্ণৰূপে হৰণ যায়, ভাগশেষ 0। নেক্সট আহিব 4। 4 8ত সম্পূৰ্ণৰূপে হৰণ যায় আৰু 8 নিজেই। 8 8ত সম্পূৰ্ণৰূপে হৰণ যায়। অইন কোনো সংখ্যা নাই যি সংখ্যা 8ত সম্পূৰ্ণৰূপে হৰণ যায়। গতিকে 8ৰ উৎপাদক হ'ব 1 2 4 আৰু 8 নিজে। অৰ্থাৎ ইয়াৰ পৰা আমাৰ এটা বস্তু স্পষ্ট হ'ল যে আমি যিটো সংখ্যাৰ উৎপাদক উলিয়াম সেই সংখ্যাটো নিজেই তাৰ এটা উৎপাদক হয়। আৰু ষ্টাৰ্ট হ'ব 1ৰ পৰা, কিয়নো 1 সকলো সংখ্যাতে সম্পূৰ্ণৰূপে হৰণ যায়। গতিকে 1ক আমি কওঁ সাধাৰণ উৎপাদক। সকলো সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে 1। এতিয়া 1 আৰু সংখ্যাটো নিজে দুটা উৎপাদক হ'বই আৰু ইয়াৰ বাহিৰে অইন 2এটা উৎপাদক হ'ব পাৰে। গতিকে আমি 8ৰ ক্ষেত্ৰত লক্ষ্য কৰিছোঁ যে 8ৰ উৎপাদক 4টা, 1 2 4 আৰু 8। অৰ্থাৎ এই 4টা সংখ্যাহে কেৱল 8ত সম্পূৰ্ণৰূপে হৰণ যায়। অইন কোনো সংখ্যা 8ত সম্পূৰ্ণৰূপে হৰণ নাযায়। যেনে যদি আমি 8ক 3ৰে হৰণ কৰোঁ 3 2 গুণ 6, বাকী থাকিব 2। এই যে ভাগশেষ 2 হ'ল, গতিকে এই 3 8ৰ উৎপাদক হ'ব নোৱাৰে। কিয়? যিহেতু ভাগশেষ 2 গতিকে 3 8ত সম্পূৰ্ণৰূপে হৰণ যোৱা নাই। গতিকে 3 এটা উৎপাদক হ'ব নোৱাৰে। মনত ৰাখিবলগীয়া কথা এইখিনি যে সংখ্যা এটাৰ উৎপাদক সদায় 1ৰ পৰা আৰম্ভ হয়
আৰু সংখ্যাটোত গৈ শেষ হয়। যেনে আমি 8ৰ ক্ষেত্ৰত কি লক্ষ্য কৰিছিলোঁ, 8ৰ উৎপাদক হৈছে 1 2 4 8, অৰ্থাৎ 1ৰ পৰা আৰম্ভ হৈছে আৰু 8ত গৈ শেষ হৈছে। আমি গুণিতকৰ ক্ষেত্ৰত পাইছিলোঁ যে গুণিতক কেতিয়াও শেষ নহয়, অসীমলৈ গৈ থাকে, কিন্তু সসীম সংখ্যক উৎপাদকহে থাকে, অৰ্থাৎ আমি ইয়াক গণিব পাৰোঁ, লিমিটেড হয়। সংখ্যা এটাৰ গুণিতক সেই সংখ্যাৰ পৰা আৰম্ভ হয়, কিন্তু উৎপাদক সেই সংখ্যাটোত গৈ শেষ হয়। উদাহৰণস্বৰূপে যদি আমি 2ৰ গুণিতক আলোচনা কৰোঁ, 2 4 6 ডট ডট, অৰ্থাৎ 2ৰ পৰা আৰম্ভ হ'ব। কিন্তু যদি আমি 2ৰ উৎপাদকৰ কথা আলোচনা কৰোঁ, 1 2, অৰ্থাৎ 2ত গৈ শেষহে হ'ব। এতিয়া আমি আলোচনা কৰিম মৌলিক সংখ্যা। যিবোৰ সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সংখ্যাটো নিজেই, সেই ধৰণৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে 2ৰ উৎপাদক কেৱল 1 আৰু 2 নিজেই, সংখ্যাটো নিজে, অৰ্থাৎ যেতিয়া আমি 2ৰ কথা ক'ম 2 নিজেই হ'ব লাগিব। গতিকে আমি ক'ব পাৰোঁ যে 2 এটা মৌলিক সংখ্যা। ঠিক একেদৰে 3ৰ উৎপাদক আমি পাইছোঁ কেৱল 1 আৰু 3 নিজেই। দুটা উৎপাদক 3ৰ, কেৱল 1 আৰু 3, অৰ্থাৎ কেৱল 1 আৰু 3হে 3ত সম্পূৰ্ণৰূপে ভাগ যায়, হৰণ যায়। গতিকে 3ৰ উৎপাদক দুটা, অৰ্থাৎ আমি ক'ব পাৰোঁ 3 এটা মৌলিক সংখ্যা। বাট যদি আমি কওঁ 4ৰ উৎপাদক, 4ত 1 সম্পূৰ্ণৰূপে হৰণ যায়, 4ত 4 সম্পূৰ্ণৰূপে হৰণ যায়, ইয়াৰ উপৰিও 4ত 2 সম্পূৰ্ণৰূপে হৰণ যায়, অৰ্থাৎ 2ও 4ৰ এটা উৎপাদক। অৰ্থাৎ আমি পাইছোঁ যে 4ৰ উৎপাদক কেইটা, 3টা, 1 2 আৰু 4। তো যদি এটা সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি হয়, যদি 1 আৰু সংখ্যাটোৰ বাহিৰে অইন কোনো উৎপাদক থাকে, তেতিয়াহ'লে সেই সংখ্যাটো মৌলিক হ'ব নোৱাৰে। গতিকে আমি লিখিম 4 মৌলিক নহয়। গতিকে এই ধৰণৰ কিমান সংখ্যা আছে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সংখ্যাটো নিজে, অৰ্থাৎ কেৱল দুটা উৎপাদক আছে। তো এই ধৰণৰ সংখ্যাবোৰ হৈছে 2 3 5 7 11 13 17 19 23। এই সংখ্যাবোৰক কোৱা হয় মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যাৰ পিছত আহিব যৌগিক সংখ্যা। যৌগিক সংখ্যা কি? যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, সেই সংখ্যাবোৰক যৌগিক সংখ্যা বুলি কোৱা হয়। এতিয়া আমি অলপ আগতে পাইছিলোঁ যে 4 এনেকুৱা এটা সংখ্যা যাৰ উৎপাদক 3টা, অৰ্থাৎ দুটাতকৈ বেছি, 1 2 আৰু 4। যিহেতু 4ৰ উৎপাদক দুটাতকৈ বেছি, গতিকে আমি ক'ম 4 এটা যৌগিক সংখ্যা। নেক্সট যদি আমি চাওঁ 6ৰ উৎপাদক কি আছে, 1 2 3 আৰু 6 নিজেই। যিহেতু 6ৰ উৎপাদক দুটাতকৈ বেছি, গতিকে 6 হ'ব এটা যৌগিক সংখ্যা। এই ধৰণৰ যিমান সংখ্যা আছে যাৰ উৎপাদক দুটাতকৈ বেছি, এই সংখ্যাবোৰক কোৱা হয় যৌগিক সংখ্যা। আৰু সংখ্যাবোৰ হ'ব 4 6 8 9 10 12 14 15 ইত্যাদি ইত্যাদি। আৰু এটা মন কৰিবলগীয়া কথা যে যৌগিক সংখ্যাৰ ভিতৰত যুগ্ম হ'ব পাৰে, অযুগ্ম সংখ্যাও হ'ব পাৰে। যেনে 4 6 যুগ্ম সংখ্যা, 9 এটা অযুগ্ম সংখ্যা। কেৱল উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব। এতিয়া ইয়াৰ পৰা আমাৰ মনত ৰাখিবলগীয়া দুটা কুৱেশ্যন হ'ল যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? উত্তৰ, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব 4। অৰ্থাৎ যৌগিক সংখ্যা আৰম্ভ হয় 4ৰ পৰা আৰু মৌলিক সংখ্যা আৰম্ভ হয় 2ৰ পৰা। আৰু এটা কুৱেশ্যন হ'ব পাৰে, একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি? অৰ্থাৎ মৌলিক সংখ্যাৰ তালিকাত যিমান সংখ্যা আছে আটাইবোৰ সংখ্যাই অযুগ্ম, মাথো এটা যুগ্ম সংখ্যা আছে আৰু সেই সংখ্যাটো হৈছে 2। 2 হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। এতিয়া কোনোবাই সুধিব পাৰে, প্ৰশ্ন কৰিব পাৰে যে 1 সংখ্যাটো মৌলিক নে যৌগিক? উত্তৰটো হ'ব 1 মৌলিকো নহয়, 1 যৌগিকো নহয়। 1 এটা স্বাভাৱিক সংখ্যা। এতিয়া মৌলিক আৰু যৌগিক সংখ্যাৰ পিছত আমাৰ আলোচনা হৈছে সহমৌলিক। সহমৌলিক মানে কি? যে দুটা সংখ্যাক একেলগে সহমৌলিক বুলি কোৱা হ'ব যদি ইহঁতৰ
একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাথাকে। অৰ্থাৎ সহমৌলিক ধাৰণাটো সদায় আমি দুটা সংখ্যাৰ ক্ষেত্ৰত আলোচনা কৰিম। অৰ্থাৎ সহমৌলিকৰ ধাৰণাটো সদায় দুটা সংখ্যাক সামৰি লয়। সহমৌলিক হৈছে এনেকুৱা দুটা সংখ্যা যি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক একৰ বাহিৰে অইন একো হ'ব নোৱাৰে। 2ৰ উৎপাদক 1 আৰু 2 নিজেই, 3ৰ উৎপাদক 1 আৰু 3 নিজেই। এতিয়া 2 আৰু 3ৰ সাধাৰণ উৎপাদক কি কি? অকল 1। দুয়োটা সংখ্যাতে উৎপাদক 1 আছে। গতিকে যিহেতু 2 আৰু 3ৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাই, ইয়াত আছে 2, ইয়াত আছে 3, যিটো সাধাৰণ মানে হৈছে কমন, যিটো কমন নহয়। গতিকে আমি 2 আৰু 3ক একেলগে কম সহমৌলিক। নেক্সট আমি আৰু এটা এক্সাম্পল লৈছোঁ। 10ৰ উৎপাদক কি কি? 1, 2, 5 আৰু 10 নিজেই। আৰু 11ৰ উৎপাদক কি কি? 1 আৰু 11 নিজেই। যিহেতু 11 মৌলিক সংখ্যা, 10 আৰু 11ৰ সাধাৰণ উৎপাদক কি কি আছে? অকল 1। দুয়োটাতে 1 সংখ্যাটো আছে। গতিকে 1 হৈছে দুয়োৰে সাধাৰণ উৎপাদক। আৰু যিহেতু 1ৰ বাহিৰে অইন কোনো মিল নাই, গতিকে আমি 10 আৰু 11ক একেলগে সহমৌলিক বুলি ক'ম। এতিয়া আমি আৰু এটা উদাহৰণ লৈছোঁ, 8 আৰু 10। এতিয়া 8ৰ উৎপাদক হৈছে 1, 2, 4 আৰু 8 নিজেই। 10ৰ উৎপাদক হৈছে 1, 2, 5 আৰু 10 নিজেই। এতিয়া 8 আৰু 10ৰ কি কি উৎপাদক কমন? দুয়োটাতে আছে। 1 দুয়োটাতে আছে আৰু 2 দুয়োটাতে আছে। অৰ্থাৎ 8 আৰু 10ৰ একৰ বাহিৰে অইন আৰু এটা সাধাৰণ উৎপাদক আছে, অৰ্থাৎ 2। একৰ বাহিৰে আৰু 2 উৎপাদক দুয়োটা সংখ্যাতে আছে। গতিকে 8 আৰু 10ৰ একৰ বাহিৰে অইন আৰু সাধাৰণ উৎপাদক আছে। গতিকে 8 আৰু 10 সহমৌলিক নহয়। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।